এইগুলা তুলা তুলে চাওক এইগুলা তুলা আফ্ৰিকান ভালুক চেনেলটো হ্যাঁ তো যোৱা ৰাস্তা এইটো। হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল MS অসম ব্লগছ। আজি আমি গৈ আছোঁ, আজি মানে চাইকেলত ৰাইড কৰি আছোঁ। সেইফালে ভণ্টিটো আছে আৰু এইফালে মই চাইকেলত ৰাইড কৰি আছোঁ। আৰু এইখিনিতে জেগা যদি আপোনালোকৰ কোনোবাটো চিনি পাইছে তেনেহ'লে কমেণ্টছ কৰি কিনে জনাব। মই ভিডিঅ'টো এণ্ডত কৈ দিম হ'লেও একবাৰ কমেণ্টছ কৰি কিনে জনাব যদি আপোনালোকে এই জেগাটো চিনি পাইছে। আজি অলপমান চাইকেলতে ৰাইড হ'ব যাওঁ। চাওক গাইজ এইফালে মোৰ ভণ্টিটোৱে আগত যাই পেলাক, মই আৰু লাহে লাহে যাই আছোঁ। কি কৰিব আৰু এইফালে তাই ৰখিলাক আৰু এইফালে ছানছেটটো মজা লাগিছে না, একদম বৰ সুন্দৰ লাগিছে। এই কিবা বোলে চাইকেলখন অলপমান মাত ওলাই আছে সেইকাৰণে। আৰু এইফালে চাওক এইটো ভিডিঅ'টোৰ এণ্ডত কৈ দিম দিয়কচোন জেগাটো। আৰু এইখিনিতে চাই থাকক, এটা গান লগাই দিম, আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকিব। চাওক এইফালে অলপমান পথাৰৰ দৃশ্য, এইফালে আমি ৰিটাৰ্ণ আহিলোঁ না, সেইখিনিতে ৰিটাৰ্ণ আহি কিনে অলপমান দেখাই দিছোঁ। আৰু বাকী এই অলপমান আগত যাই আছে, মই আৰু লাহে লাহে যাই আছোঁ দিয়ক। আৰু এইখিনিতে চাওক এই চাইনবোৰ্ডখন লেখা আছে, আৰু এইটো হ'ল মই কৈ দিওঁ একবাৰ, এই আপোনালোকে চাই বোধহয় বেছিভাগে আফ্ৰিকান ভালুক চেনেলটো। এই সিহঁতৰ তাতে যোৱা ৰাস্তা এইটো, জলদি যাব পাৰি আৰু সিহঁতৰ তাতে। এইফালে অলপমান হাৰিয়ালিত আহিছোঁ। এইফালে তাৰমানে আগে গৈছিল, যাই পেলাই অলপমান ৰিটাৰ্ণ ঘূৰি কিনে আহিলাক, এইখিনিত ৰখিলাক। আৰু ইফালে বাকী চব আছে আৰু আৰু এটা বস্তু চাওক, এইফালে অলপমান মই কি বুলি কয় জেতুকা লগাইছোঁ আৰু এইখিনিতে বাকী দেখাই আছোঁ দিয়ক। সিফালে এটা মন্দিৰো আছে, সিফালে মনসা মন্দিৰ হয়। আৰু এইখিনিতে আমি গৈ আছোঁ, বাকী মনসা মন্দিৰটো দেখাই যাম। চাই থাকক ভিডিঅ'টো আৰু এণ্ডলৈকে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু এইবিলাক এই সৰু ল'ৰাবিলাকে খেলি আছে। চাওক গাইজ চাওক, ইফালে আমি পালোঁ মনসা মন্দিৰ। ইয়াতে এটা ভিডিঅ' বনাইছোঁ মনসা পূজাৰ, আপোনালোকে কিছুমানে চাইছে কিছুমানে চোৱাও নাই। যোনবিলাকে চোৱা নাই সেইবিলাকক ডিছক্ৰিপশ্যনত লিংক আছে, চাই ল'ব তাতে। আৰু এইফালে চাই লওক, আৰু আহি আছে এইবাৰৰ কাৰণে। আৰু এইফালে চাই লওক, এইটোৱে মনসা মন্দিৰ ৰাস্তা। আৰু এইখিনিত মনসা পূজা হয় আৰু ইয়াতে চাই লওক। ইয়াতে আৰু দেখাই যাই আছোঁ, আপোনালোকে চাই ল'ব। আৰু চাওক গাইজ চাওক, বহুত গৰু পাইছোঁ ৰাস্তাটোত। ইফালে মানে বহুত গৰু আছে ৰাস্তাটোত, চাওক ইফালে অলপমান দেখাই দিছোঁ। আৰু পিছফালে আমি যিহেতুকে অলপমান আগে আহিছোঁ, এতিয়া গাড়ী নহয় দিয়কচোন, গৰু হয়, ফুল হৈ গৈছিল। ইফালে অলপমান সেনেকৈ ঘূৰি যাই আছোঁ আৰু দিনৰ ভাগতে, কাৰণ কি একেদিন ভিডিঅ' বনাবৰ কাৰণে ভিডিঅ' নাই, মই ওলোৱাও নাই বাহিৰত, সেইকাৰণে মানে বনাব পৰা নাই। আপোনালোকে চাওক গাইজ চাওক, এইখিনিতে কাৰোবাৰ মনটো আছে চাগে, মই ইয়াৰে আগৰ ভিডিঅ'টো ইয়াতে আহিছিলোঁ, মানে আগৰ ভিডিঅ'টোত ইয়াতে কেনেহান আছে এইবিলাক মানে দ্ৰোণৰ শ্বট ল'ব আহিছিলোঁ। আৰু ইয়াতে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, আপোনালোকে দেখাই পাইছে চাগে। এই ৰাস্তাটোদি অহা নাছিলোঁ আমি, কিন্তু আজি এই ৰাস্তাটোদি আহি কিনে আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে চাই লওক, এইফালে অলপমান খেতি কৰি আছে। আৰু এইখিনিতে আমি সেই ৰাস্তাটোদি আহিছিলোঁ, এই ৰাস্তাটোদি সোণাৰ ৰাস্তাটোদি আহিছিলোঁ আমি ইফালে। আৰু এইখিনিতে দেখাই যাই আছোঁ আৰু আপোনালোকক। আৰু চব মই যোনবিলাক ভিডিঅ'ৰ কথা কৈ আছোঁ, সেইবিলাক চব ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যন বক্সত দিয়াই থাকিব। আপোনালোকে বেছি কষ্ট কৰিব নালাগে, এই ভিডিঅ'টো শেষ হোৱাৰ পিছত আপোনালোকে লিংককেইটাত ক্লিক কৰি কিনে চাব, যোনটো ভিডিঅ' চোৱা নাই। আৰু ভাল চাই এটা কমেণ্টছ কৰি দিব। আৰু চাওক ইফালে যে এইগিলা বগা দেখিছে, এইগিলা হ'ল তোলা পৰি আছে, এই বটলবিলাক ধৰিছে। সেইকাৰণে মই ভাবিলোঁ কি এটা ভিডিঅ'কৈ বনাই দিওঁ, সেইকাৰণে এইগিলা পৰি আছে। ইয়াতে তুলাৰ গাছ আছে, তুলাৰ গাছ হয় এডাল, সেইকাৰণে তুলা পৰি আছে। মই একবাৰ
চাইকেলখন থৈ কিনে চাই কিনে আপোনালোকক দেখাই আছোঁ ৰ'ব চাওক এইগিলা 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 তোলা আছে তোলা চাওক এইগিলা তোলা এই হ'ব তোলা কি ধুনীয়া এইগিলা এডাল গাছ তোলাৰ ইয়াতে তুলাগিলা পুৰি আছে আৰু এডাল ওপৰৰ পৰা এই এডাল মস্ত ডাঙৰডাল গাছ এডাল নহয় এডাল নহয় মানে ইয়াতে লাগি থকা মই ভাবিলোঁ কি এডাল গাছ নেকি নহয় এই ওপৰৰ পৰা পৰি আছে এইগিলা সপা বম ডাঙৰ ডাঙৰ গাছ আছে চাওক সেইখিনি এইগিলা লৈ কিনে আমি এইগিলা লৈ কিনে যাম আৰু ঘৰত চাওক ইফালে আমি অলপমান ঘূৰি কিনে ওলাই আহিলোঁ এইফালে পাহাৰঘাট যাব পাৰে আমি সিদিনা ইয়াৰে আগৰ ভিডিঅ'টোত এই ড্ৰোন শ্বট লৈছিলোঁ যে তাকে যাব পাৰে আৰু ইফালে চাওক এইটো হ'ল দুৰ্গা মন্দিৰ আপোনালোকে যোনটো দেখা পাই আছে মন্দিৰখন সেইটো দুৰ্গা মন্দিৰ হয় ইয়াৰেও ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব আপোনালোকে চাই থাকিব আৰু এইবিলাকে আমি অলপমান মই যাই কিনে আগত দি দেখাইছোঁ এই চাওক আমি তাতে বক্সত চাইকেলৰ ইয়াতে বক্সত আমি এইগিলা লৈ লৈছোঁ তোলা এক মাহ তোলাৰ ভৰাই ল'লোঁ তাতে বহুত টাইম লাগিছে বাচনতে আৰু এইটো হ'ল দুৰ্গা মন্দিৰটো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে বেছিভাগে শ্বেয়াৰ নকৰাই হৈছে ভিডিঅ'বিলাক মোৰ আৰু বেছিভাগে নোচোৱাই হৈছে সেইকাৰণে চাই দিব আৰু এইখিনিতে আছিল ভিডিঅ'টো